নখাল কথাৰ আমুক লবলে সকলো পাহৰি দহুবন সামৰি মুখতে লৈ হাঁহিতি কাষতে আহিব বিয়লিৰ বৃন্দাবন বিয়লিৰ বৃন্দাবন বিয়লিৰ বৃন্দাবন বিয়লিৰ বৃন্দাবন মই তোক আগতে কোৱা নাছিলোৱেই যথমতে এইবোৰ নকৰাবি বুলি এতিয়া দেখিছ আজি মই গম পাইছো আজিতো মই ফিনিছ শেষ মোৰ আজি স্ক্ৰিপ্ট লিখে যে প্ৰণৱ প্ৰণৱ চিনি পায় হেত ভালকে চিনি পাওঁ আই ঘৰৰে লাৱণ্য ওলা লাৱণ্য মানে এনেকুৱা কাৰণতে তোমাক মোৰ ডিভোৰ্চ দিও লাগে দি দিবা মইতো আপত্তি কৰা নাই মাত্ৰ মোক ভিডিঅ' কৰা সময়ত মোবাইলটো ধৰি দিলেই হ'ল ওৰা আপুনি মোক মাৰি দিলে মহ 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 মই যদি বাৰু ঠিকে আছে এইবাৰ মাৰিছো এই আপোনালোকৰ যে এই লৱণ ই মানুহটো অলপ গৰ্বৰ নেকি বাৰু না না ই কি কৰিছে গোপালা শুনকচোন গোপালা এই হেৰি এই কথাবোৰ এনেকে ডাইৰেক্ট কোৱাতকে আমাৰ মাজতে আলোচনা কৰি ল'ব পাৰো দেখোন মই ধেমালিহে কৰিছিলো আপোনাৰ লগত মই কনচা চিৰিয়াছ তোৰ মোবাইলৰ লকেই নাজানো দেখোন মুঠতে কিবা এটা কৰা বা কোৱাৰ আগত তই কথাটো ভালকে ভাবিবি যে আৰম্ভণি কোনে কৰিছে শাস্তিটো কোনে পাব মই তই তোৰ অৱস্থাটো চোন বাবা মানুহৰ কিছুমান বেমাৰ হয় নহয় ডক্তৰক নেদেখালেও নহয় দেখাবলৈও লাজ লাগে কি পাইলছ তোৰ তেনেকুৱা হৈছে তুমি শুনা মাৰে মৰমা সুখে দুখ লাহে লাহে ককি শুব শুলে হ'ল ইহঁতৰ এইটো বয়সে ভাল দিয়া চোৱাচোন গাখীৰকণ খালে নিচা ধৰা মানুহৰ নিচিনা শুইও দিলে এতিয়া ডাঙৰ ডেকা ল'ৰা লৰাবোৰৰ সেয়া আহে সন্ধ্যা হলে এইটো নেখালে আকৌ টোপনিয়ে নাহে হেৰি মানুহগৰাকী বৰ সাদৰী পঠিয়াই দিলো কেলে 10,000 টকা লৈছেচোন টকা ললো বাৰু কিন্তু ৰাখিবা ক'ত মই ভাবিছো ৰুম চুমবোৰ ঠিক কৰি লওঁ কালিলৈৰ পৰা থাকক সেইটো হয় কিন্তু ৰুম চুন নাই ক'ত থাকিব তুমি তাক একাষৰীয়া কৰা মোৰ লগত আহা মই দেখুৱাই দিম মুচি হোৱাই নাই মানে মোচাকে মুচিয়ে আছে বেটা আৰু কিমান বাট চাবি তোক মই গোসাঁই ঘৰত সোমাবলৈ নিদিওঁৱেই হেল্ল' নাই মোৰ ইয়াত বেছি সময় নালাগে খুব বেছিটো বেছি কিমান আৰু 10 মিনিটমান লাগিব তাৰ পাছত একদম চিধা আপোনালোকৰ ঘৰ হেৰি শুনকচোন এই কাম এটা কৰিবচোন এই পাচলিখিনি অকণমান তিয়াই দিবচোন আৰু পাৰিলে অকণমান স্লাইডকে ওপৰত নিমখ অকণমান ছটিয়াই থব বীজাণুখিনি যাব মানে তেতিয়া অ'কে ঠিক আছে হয় জনে ঢেকি তুমি দি আছিলা নেকি বাৰু হয় বৰ্তা ঢেকিৰ মাত শুনিলে গাঁৱত থকা নিচিনা লাগে বুজিছা হয় নেকি হয় কিন্তু বৰ্তা পিছে তফাত এটা আছে আকৌ তফাত বহুত দিনৰ মূৰত ভাল শব্দ এটা শুনা যায়
কি তফাত ন কি হ'ব আৰু মানে এই গাঁৱত ঢেকি দিলে পইচা লয় জানো নলয় কিন্তু মই ইয়াত পইচা লওঁ তাৰ মানে প্ৰফেচনেল ঢেকি বিশাৰদ কিনো ক'লে আইজনী শুনাচোন তুমি ইয়াত তেনেকুৱা কাৰোবাক চিনি পোৱা নেকি যি কিডনীৰ বনৌষধ দিব পাৰে হ'ব দিয়া তুমি কামত লাগা হ'ব দিয়া গোবিন্দ দা বেয়া পালে নহব নহয় আমাৰ ব্যৱসায়টো কথা এটা আছে ব্যৱসায় বুলি নকবি হেৰ আপুনি বুজা নাই এতিয়া মানে এনেকুৱা ধৰণৰ ব্যৱসায় বিলাকে চলি আছে আৰু চাব দুদিনমানৰ পাছত এনেকুৱা ব্যৱসায় দল সম্বোধনৰ আৰ্থিক সাহায্য আগবঢ়াব এমাহৰ ভিতৰতে যে ওলাই যাব লাগিব কিয় বৰপেটাই ফোন কৰিলে বিয়লি বৃন্দাবনৰ জ্যোতি পৰিব যাবগে লাগিব সেই নেলাগেও বৰপিতাইক তাত এবছৰমান থকা পৰিকল্পনা ইয়াৰ পৰাই চলি আছে কোনে কৰি আছে জোঁৱাই বহুত বেলেগ লেভেলত চিন্তা কৰিছে আপুনি বুজি নাপাব জানো ঘৰটো ঠিক কৰোৱা এই কামৰ সময়ত গোপাল ক'লে পৰিয়ালৰ এজন আছো নহয় বল আহক দাদা যাব নেকি নৰকে যাব যাবি হেই আমারে কারুরে সাহায্য চাই না চাইলে আমি চাইমু সাহায্য কি দেখেছো আমি এলিয়েন নাকি আমার বাড়ি এখানেই গুয়াহাটিতেই তখন থাকতে আমার বাড়ি নাই কেউ নাই আমার ল'ৰা ছোৱালী জন্ম হ'লে সদায় হাতখন এনেকে কৰি জন্ম হয় আমাৰ আইতাহঁতে তাহানি কৈছিল বোলে সেই নৱজাতক শিশুটোৱে এনেকে ভগৱানক স্মৰণ কৰি জন্ম হয় তুমি যদি অনবৰণ মোবাইলটো চাই থাকা তোমাৰ জিভাগ পৃথিৱীলৈ আহিব হেৰ এনেকে আহিব চাগে আমি অ'ৰ পৰা মানুহখিনি আহি ইয়াত গোট খাইছোহি আমি ভাবিছো আমি জীৱনটো হাঁহি ধেমালিৰে পাৰ কৰিম এতিয়া যদি মনৰ কথাবোৰ খুলি ক'লেহে মনবোৰ ভাল লাগিব আমাৰ হাঁহি উঠিব আৰু হাঁহিয়ে জানো মহৌষধ নহয় আজিৰ পৰা মই এখন নতুন ঘৰলৈ যাবলৈ ওলাইছো মোৰ দেৰিয়ে হৈছে আহোঁ নতুন ঘৰ ললে নেকি মোক কোৱা নাই কিয় নতুন ঘৰ লোৱা নাই কোনোবাই নতুন ঘৰ এখন যেন মোৰ কাৰণে সাজি থৈছে তাতেই শান্তি পাম যেন লাগিছে আজি আমি কি কৰিছো নালাগে এইবোৰ ভিডিঅ' চিডিঅ' নকৰিবা ঘৰৰ কাম কৰি থাকিলে এনেকে ভাল নালাগে নহয় নাই নকৰিবা দে এয়া মই কৰিছো ঘৰ চাফা আৰু বলদাদাই কৰিছে ফুলদানি চাফা আৰু বৌৱে কি কৰিছে বৌৱে কৰিছে বিছনা চাফা মোৰ এনেকুৱা সময়ত ফোনৰ লগত বেছি সময় থাকিব নাপায় নহয় গাইজ চাই থাকক বৌৱে কি কয় প্ৰেগনেন্ট হৈ থাকিলে কিয় মানুহে মোবাইল চাব নালাগে আমাৰ মৰমৰ বৌৱে ক'ব চাই থাকক নোৱাৰি আৰু দেই তোমাৰ লগত বেয়া পাইছো এখন লৈ যোৱা পাৰি দিয়াগে বৌ কি বেয়া পাইছেনো বেয়া পাইছো যোৱা মই তোমাক মই প্ৰেগনেন্ট হোৱা নাই নহয় এনেহে এইবিলাক প্ৰেগনেন্ট হোৱা নাই মানে মই যদি প্ৰেগনেন্ট নাই হোৱা বুলি ভাবো তেতিয়াহ'লেতো মই ভিডিঅ' বনাব পাৰো কি যে কথাবোৰ কোৱা নহয় হেৰি এজনীক বুজাওক আৰু দেই বোৱাৰী আচলতে কি জানা ল'ৰা ছোৱালী জন্ম হ'লে সদায় হাতখন এনেকে কৰি জন্ম হয় আমাৰ আইতাহঁতে তাহানি কৈছিল বোলে সেই নৱজাতক শিশুটোৱে এনেকে ভগৱানক স্মৰণ কৰি জন্ম হয় তুমি যদি অনবৰণ মোবাইলটো চাই থাকা তোমাৰ জিভাগ পৃথিৱীলৈ আহিব হেৰ
এনেকে আহিব চাগে গোবিন্দ দা এম চোৱাচোন কি ভাবি কলো আৰু তাই আমি এইটো আৰম্ভ কৰিছো যাতে অভাৱগ্ৰস্ত মানুহখিনিৰ সহায় হয় এই সামান্য পইচা বিনিময়ত ধৰক এই 10 দিনৰ 7,000 তোমালোকে ঘপকে কিয় পইচা বঢ়াই দিছা আলোচনা নকৰাকে মই বহোৱা নাই নহয় জোঁৱাই অলপনে পাতি লৈছে কথাটো 100 টকা বহালেও হয় ন চোৱাচোন 2000 টকানো বঢ়াই দিব লাগে নে বাৰু নহয় জোঁৱাই কথাটো কিবা শিলৰ ৰেখা টাইপ একে লছ নকয় মই বেয়া পাইছো হেই শুনকচোন আপুনি ক'বালৈ গ'লে কাপোৰযোৰ সলাই যাব দেই গোন্ধাইছে বৌ এইখন কি কিতাপত ধাতু আহে ধাতু যায় অ ঋতু আহে ঋতু যায় অ কৃষ্ণ একদেৱ দুখ হাৰি কাম নাইকিয়া কালমা কৃষ্ণ কি হ'ল আজি সময়খিনি উকলিয়ে গ'ল নহয় বুজিছ কয়টো কিয় লবনে গোসাঁই ঘৰটো মুচোতে ইমান সময় লগালে মোৰ ডিঙি সুখনিটোৱে নমৰি কৃষ্ণ ভক্তিভাৱটো ডিঙিত নাথাকে নহয় অন্তৰতে থাকে হয়নে অটো হ'ব তেনেহ'লে আৰু মানুহখিনিয়ে ভাল পাব বুলিহে পুৱা ঘোষা গাবলৈ আৰম্ভ কৰিছিলো বেয়া পাইছ যদি আজিৰ পৰা নাগাওঁ আৰু দে কিয় নাগাব কি হ'ল সৰু কথা একেবাৰে একো নাই হোৱা নহয় কি হৈছে মোক কওকচোন চাওক দে আমি অ'ৰ পৰা মানুহখিনি আহি ইয়াত গোট খাইছোহি আমি ভাবিছো আমি জীৱনটো হাঁহি ধেমালিৰে পাৰ কৰিম নহয় নেকি এতিয়া যদি মনৰ কথাবোৰ খুলি ক'লেহে মনবোৰ ভাল লাগিব আমাৰ হাঁহি উঠিব আৰু হাঁহিয়ে জানো মহৌষধ নহয় হে কৃষ্ণ কৃষ্ণ আমাৰ পিছে হাঁহি মাষ্টৰনি কলৈ গ'ল এই অকণমান দেৰিকে আহিব ৰাতিটো থাকিব বোলে আজৈ বৰ কুলি যেন মাত দেই এই ফাঁকি কি শুনালি অ কৃষ্ণ কাণত একেবাৰে ঠহাই গৈছে এইটো একোটা মহৌষধে আৰু কয়টো আকৌ মৌষধ সেইকাৰণে মানে মই ভাবিছো কুলিয়ে উত্তৰত বিনাই থকাতকে যদি কুলিজনীৰ বাঁহটো আমাৰ কাষতে থাকে অপূৰ্ব তাকে ব্যৱস্থা এটা কৰিছো বোলো দুইজনকে দেখুৱাই লওঁ কিবা আখোৱাহ পালে কিন্তু মই ধৰি মাতিম বোলে কৃষ্ণ দুখ হাৰি শুনকচোন এইটো প্লটত আপুনি যি সাজে সাজিব পাৰে এইটো ঘৰৰ প্ৰতি মোৰ আৰু মোহ নাই আপুনি যি ভাল দেখে মাটিৰ বদলি আপুনি টকাও ল'ব পাৰে নহ'লে টকাৰ বিনিময়ত যিমানটা ফ্লেট পায় আপুনি সিমানটা ফ্লেটো ল'ব পাৰে মই ভাবি ক'ম বাৰু আপুনি আগতে পেপাৰছখিনি ৰেডি কৰকচোন কোনটো অপশ্যন ল'ব আগতীয়াকৈ জনালেহে মই পেপাৰখিনি ৰেডি কৰিব পাৰিম আপোনাক মই ৰাতি জনাই দিম আজিৰ পৰা মই এখন নতুন ঘৰলৈ যাবলৈ ওলাইছোঁ মোৰ দেৰিয়ে হৈছে আহোঁ নতুন ঘৰ ল'লে নেকি মোক কোৱা নাই কিয় নতুন ঘৰ লোৱা নাই কোনোবাই নতুন ঘৰ এখন যেন মোৰ কাৰণে সাজি থৈছে তাতেই শান্তি পাম যেন লাগিছে আপোনাক মই ৰাতিকে ফোন কৰি জনাম ঠিক আছে মই আপোনাৰ কাৰণে ৱেইট কৰিম ঠিক আছে
কৰিব কা এই দেলালটো কি ঘৰটো ক'বলৈ আহিল তই কিয় চিঞৰ বাখৰ কৰি আছ এইখন ভদ্ৰ মানুহৰ ঘৰ অভদ্ৰ চিনটেক্স ঐ মোক ডাইৰেক্ট দি থাকাল দে এই এই আইজনী আই কি হ'ল ভিডিঅ' বনোৱা নাই যে মই ভিডিঅ' বনালে চবে বেয়া পায় গালি পাৰি থাকে सुनो 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 अभी पढ़ा रहे हैं शहंशाह का शहंशाह बट्टा को भतीजा भाइयों का दादा गरीबों का ए देलालটো কি ঘৰটো ক'বলৈ আহিল তই কিয় চিঞৰ বাখৰ কৰি আছ এইখন ভদ্ৰ মানুহৰ ঘৰ অভদ্ৰ চিনটেক্স ঐ মোক ডাইৰেক্ট দি থাকাল দে এই এই আহক আহক আহি থাকক এয়া 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 চাওক কেনেকুৱা লাভন্য নে হেৰি মানে হাজৰিকাদাৰ কাৰণে এখন ইয়াতে ৰাখিছো আপোনাক মাজতে দিছো আপোনাক সেইখন হয় নেকি আহ বাহ চাওকচোন লুড ল'বনে অ'ৰা মোৰ কাৰণে বিচনা কিয় কিবা ভুল কৰিলো নে নহয় হেৰি হ'ব মই মিলাম কিবা এটা আইজনী আই কি হ'ল ভিডিঅ' বনোৱা নাই যে মই ভিডিঅ' বনালে চবে বেয়া পায় গালি পাৰি থাকে নবনাও আৰু কোনে গালি দিয়ে মই চাম নহয় বনোৱা বনোৱা ভিডিঅ' বনোৱা বনোৱা হাই গাইজ এয়া আপোনালোকৰ মৰমৰ মৌ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছে চাওক আজি আমাৰ ঘৰত বৰ্তাহঁতৰ গৃহ প্ৰৱেশ আহক আমি বৰ্তাৰ পৰা জানিম মনৰ অনুভৱ বৰ্তা আপোনাৰ কেনেকুৱা লাগিছে কওক সময়ে পুৰি কৃষ্ণ খুৰা আপোনাৰ কেনেকুৱা লাগিছে কওক আকৌ ধুনীয়া ৰুমটো আহল বহল পাগৰ কলে ভাল লাগিব কিন্তু গোবিন্দ দা এইটোৰ বিষয়ে কি ক'ব আচলতে মানে মহিলা এগৰাকী অহাৰ কাৰণে বৰ্তমান পুৰুষসকলে আমি ইয়াতে ব্যৱস্থা কৰিছো খুৰাদেউ কি হ'ল খুৰাদেউ কিবা যদি ভুলো কৰিছো ক্ষমিব খুৰাদেউ মোৰ নিজৰ ল'ৰাই ইমানখিনি কৰা নাই যিমানখিনি তুমি কৰিছা আৰু এই ঘৰখন সময়ে পৰি নিচিনা লাগিছে ইয়াত কিয় বেয়া পাম বাৰু নহয়নে কৃষ্ণ